বাপ্পা আজিৰ পৰা জাগাত লাগছি একদম বেয়া নাপাইব মোৰ আহোঁতে অলপ দেৰি হৈছে মই টাইম দিছিলোঁ এটাত আহি পালোঁ দুটাত আমাৰ অসমৰ নিয়মীয়া হয়নে অলপ দেৰিছে বেয়া নাপাব দে বেয়া পাইছে নেকি একদম আপোনালোকৰ হাতত ধৰি আপোনালোকৰ পকেটত যিখিনি পইচা আছে তাতত ধৰি কিনে ক্ষমা কৰিছোঁ হ'বনে নাই পইচা ধৰি সেৱা কৰিছোঁ আপোনালোকৰ যিমান পইচা আছে মোৰ তাত থাকক আচ্ছা জনাব সঁচাকৈ বহুত ভাল লাগিছে ৰাতি হ'ল আৰু ইমান মৰম আমাৰ যিহেতু আমাৰ বেলগুৰি যিমান ধুনীয়া মৰমৰ হয়নে নহয় হয়নে বেলগুৰি আই লাভ ইউ আইতাক পপ হাঁহি আছে পিছফালে শুনা পাই আছেনে মানে মাৰা হেল্ল' সকলো শুনা পাই আছে না ইমান ভাল লাগছে কি ভাল লাগছে মই নিজে গম পোৱা নাই এই আগত আইতাক নাচাকে পপ হাঁহি আছে হাঁহিছি না কাণছি ধৰিবও নোৱাৰি দাঁতৰ দাঁত একদম পুৰা পেলচা নিচিনা দাঁত ঐ একবাৰ চুমা খালে এখন গাঁও গুচি যাব আচ্ছা যেন আইতা বুলি ক'লে এটা কথা এটা মনত পৰিছে যে আগৰ আইতা আৰু এতিয়াৰ এটা ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকল ইমান ধুনীয়াকৈ আগতে আইনামবিলাক গাইছিলে যিবিলাক আইনাম গায় ধুনীয়াকৈ গাইছিলে পাল্লা মাৰে আজি আমাৰ আইতাসকল পাল্লা মাৰে কেনেকৈ মানে গম পাইছেনে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যায় গাই থকা অৱস্থাতে খৰাই পেলাই যদি আপেল ডাঙৰ কলবিলাক দেখা পায় কেনেকুৱা থাপুৰি মাৰি গম পাইছে যদিহে খৰাই বেলেগত আপেল ডাঙৰ কল বেছি দেখা পায় কেনেকৈ মানে গম পাইছে না ইমান শক্তি আছে পুৰা মাৰে আৰু যিজনীকে খৰাই যদি আপেল আঙুৰ খোৱা নিচিনা হৈছে আজি আৰু যদিহে আপেল আঙুৰ নাই কেনেকৈ মানে গম পাইছে না মানে মাৰা পেট পচা মালিকটো এই সোনকালে মৰক এনেকুৱা ধৰণৰ কথাবিলাক হয় আচ্ছা যেনে বিহু আজি আমাৰ গৰু বিহু শ্ৰদ্ধাৰ বিহু মৰমৰ বিহু কালি মানুহ বিহু আৰু যিয়ে নহওক গৰু বিহু বুলি ক'লে আমাৰ আজি ডাঙৰ ঘটনা এটা হ'ল মইতো সদায় একচুৱেলি মই এতিয়া লখিমপুৰৰ পৰা আহি আছোঁ আমাৰ যিহেতু থিয়েটাৰ আছিল আমাৰ বিনামূলী থিয়েটাৰ মোৰ আজি শেষ হৈছে কণ্টিনিউ মই মোটামুটি 12-15 ঘণ্টা গাড়ী চলাইছোঁ আহি পাইছোঁ এই জেগাত টোপনি অলপো টোপনি মাৰিব পৰা নাই ইমান ৰাইজৰ মৰম দেই আপোনালোকৰ মৰমত আহি পাইছোঁ খুব ধুনীয়াকৈ কষ্ট কৰি আহিছোঁ খুব ভাল লাগিছে আৰু আপোনালোকৰ যিটো মৰম বিহু ভাল হওক আপোনালোকে ভালে ভালে থাকক আৰু যেনে গৰু বিহু বুলি কওঁতে আমাৰ পৰম্পৰা নিয়ম যে আজি গৰুক গা ধুব লাগে আজিকালি গৰু কমি গ'ল ট্ৰেক্টৰ বেছি হৈছে হয়নে নহয় হয়নে গৰু কমি গ'ল ট্ৰেক্টৰ বেছি হৈছে তথাপিতো আমাৰ ঘৰৰ পৰা আজি মোৰ মাইকীটো ফোন কৰি কৈছে মিছেছে দেহা গান হেৰি আজি গৰু বিহু আজি গৰু গা ধুব লাগে বুলি কৈছোঁ মই আহি পাইছোঁ গুৱাহাটীত আহি কিনে চালোঁ যিহেতু নিয়ম পালনটো কৰিব লাগে গুৱাহাটীত তামাম গৰু বিচাৰি আহিছোঁ মাইকীটো মোক কৈছে যে গৰু গা ধুব লাগে গুৱাহাটীত গৰু বিচাৰি এটাও গৰু নাপালোঁ একদম গৰু নাপালে কুকুৰকে গা ধুইছোঁ আজি তামাম ধুৱাইছোঁ তাৰপিছত মই কুকুৰে কামুৰি দিছোঁ এনেকুৱা জেগাত কামুৰিছে পূৰা একদম মিহিকৈ জেগাত দিছোঁ যিয়ে নহওক বিহুৱে ভাল হওক সকলোৰে আছে যিয়ে নহওক আচ্ছা মোৰ লগত আছে নেওলা আচ্ছা নেওলাক মাতিম নেকি মাতিম নে নাই কওক কচম না মিছা মাতিম না মা কচম মাতি দিম ৰ নেওলা ঐ মোৰা ঐ নেওলা আহিছোঁ সকলোৱে হাতত ধৰি একেলগে এখন ধুনীয়া আহি পালোঁ বিন্দাছ আমাৰ বেলগুৰি সদায় বেলগুৰি মোৰ নিজৰ জেগা হ'বনে আজি গানো গাওঁ এই মায়ে হাঁহি আছে মায়ে মায়ে হাঁহি আছা ভাল লাগছে মনটো আজি বিহু লাগছে আজি তামাম নাচি মই গাব হ'বনে নাই হ'বনে একেলগে হাতত বেলগুৰি চিন্তা এনেকৈহে লাগে মাল মালে থাপ্পা মালে আচ্ছা যে নহওক এয়া আমাৰ পুনা দাস কি মৰা মিঠা লাগছে বিহু লাগছে চেনি হৈছে নেকি আজি বিহু নাচিব গৈছিলে নেকি
বাপ্পাও আজি গুৱাহাটীত কি যাম পাগলা হৈ গৈছে নহয় হা নৰেন্দ্ৰ মোদী ছাৰ আহিছে মেইন কেছটো কি গম পাইছে নাই এনে আনা কইনা চাব আহিছে আমাৰ বোলে নৰেন্দ্ৰ মোদী ছাৰে বিয়ে পাতিব ভাল লাগিছে নে বেয়া লাগিছে যে কৈছে আৰু অসমৰ পৰাহে বিয়া পাতিব বেলেগক নাপাতে সেইকাৰণে কৈছে অসমত যিমান ভাল ভাল ছোৱালী আছে মোৰ আগত খাৰা কৰোঁ সেইকাৰণে একদম পূৰা খাৰা কৰি দিছে 11,000 পূৰা বিয়াখন হ'ব লাগে নে হ'ব নালাগে হ'ব লাগে নে এনে কৈছে দে ধেমালি খুব ধুনীয়া এটা অনুষ্ঠান যিহেতু আমাৰ অসমৰ গৌৰৱ আৰু যিটো আমাৰ গিনিজ বুকত ৰেকৰ্ড মই গম নাপাওঁ কিমান দূৰ আগবাঢ়িছে হওক অসমৰ নাম হওক তাকে কামনা কৰিছোঁ হ'লেও কিন্তু আমি কষ্ট খাইছোঁ হয়নে তামাম যাম 3 ঘণ্টা মৰি গৈছোঁ বাপাহে আহি নাপাওঁ আহি নাপাওঁ আহি নাপাওঁ হয়নে আহি পাইছোঁ একো নাই অসম জিন্দাবাদ হয়নে নহয় হয়নে আচ্ছা যেনে